শিক্ষা বিভাগৰ জ্ঞান সাধন বিদ্যাৰ্থীৰ অধীনত যি এটা সুপাৰ 50 মিছন যোৱা বছৰৰ পৰা আৰম্ভ কৰা হৈছে। এই প্ৰগ্ৰামটো সঞ্চালনা কৰা আমাৰ সঞ্চালক ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ সিনিয়ৰ ইএম প্ৰদেশান দাস ডাঙৰীয়া, আমাৰ ইএম গৌতম দাস ডাঙৰীয়া, ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া, ডক্টৰ নীলৰ চলিয়ানী ডাঙৰীয়া, ৰণেন নাৰ্জাৰী ডাঙৰীয়া, আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া, জলেন দেৱানী ডাঙৰীয়া, আমাৰ NCLA হেমন্ত ৰাভা আৰু মন্টু বড়ো, লগতে দীপক কোঁৱৰ ডাঙৰীয়া, আজিৰ এই প্ৰগ্ৰামত স্পেচিয়েলি ইনভাইট কৰা আমাৰ ৰঙিয়াৰ SDPO আৰু এজনী যুৱ IPS অফিচাৰ সেউজা আগৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত আমাৰ ডাইৰেক্টৰ বিদ্যা গভৰ্ণমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট জগদীশ ব্ৰহ্ম ডাঙৰীয়া, যিসকল এই বছৰ আমাৰ UPSC আৰু APSC কোচিঙৰ কাৰণে সিলেকশ্যন হৈছে, আমাৰ এই কেণ্ডিডেটৰ অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমে আপোনালোক সকলোলৈ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য সফল হ'ব আৰু ভগৱানে আপোনালোকক সদায় সহায় কৰিব। যেনে আমি এতিয়া গভৰ্ণমেণ্টজন জনাই যি UPSC আৰু APSC कोचिंग हिसाबै सिलेक्शन टेस्टआव उथ्रिसार जानायनि उनाव सा 50 फरायसाफोरखौ UPSC नि थाखाय आरो सा 50 फरायसाफोरखौ APSC नि थाखाय कोचिं खालामनो ओरिएन्टेशन प्रग्रामाव नुजाफैनाय गासैबो गार्जेन नोंथांमोन आरो लोगोसे जोंनि फरायसुला फरायसुलि फंबाय बिनानावमोन, बे समाव आङो बयनोबो गोसो गोरबोनि गाहाम हामलायनाय बावहरदों आरो मिजिंथिदों जे अबंलावरिनि अननायाव नोंसोरो साफ्रोमबो साक्सेसफुल जानो हागोन। बिनि थाखाय आङो इसोरनि खाथियाव आरज गाबदों। আমি যোৱা বছৰ সুপাৰ 50 মিছনটো আৰম্ভ কৰিছিলোঁ আৰু যোৱা বছৰ আমি ইঞ্জিনিয়াৰিং আৰু UPSC এই দুটা আমি আৰম্ভ কৰিছিলোঁ। ইঞ্জিনিয়াৰিঙত আমাৰ ফলাফল বহুত ভাল হ'ল। 30% আমাৰ ষ্টুডেণ্ট আছিলে, ইয়াৰ ভিতৰত দুজনৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অলপ খেলিমেলি হ'ল, কিন্তু বাকী 32 জনৰ আমাৰ IIT, NIT, আসাম ইঞ্জিনিয়াৰিং বিভিন্ন ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এডমিশ্যন পাবৰ কাৰণে এলিজিবল হৈ গ'ল। মানে 100% বুলি ক'ব লাগিব, দুজনৰ পৰীক্ষা অসুবিধা হ'ল, সেইকাৰণে হৈ গ'ল। UPSC পৰীক্ষা একবাৰতে ক'ব নোৱাৰে, 2-3 জন ল'ৰা ছোৱালীয়ে বিভিন্ন কাৰণত দেল্লীৰ পৰা ঘূৰি আহিছে, বাকীখিনিয়ে কোচিং কৰিছে বহুত সুন্দৰকৈ। আৰু তেখেতসকলৰ ভিতৰত মই জনামতে 29 জনে APSC প্ৰিলিমিনাৰী কৰিছিলে আৰু 29 জনৰ ভিতৰত 28 জনে এবাৰ পঢ়োতে প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিছে APSC। তো তেখেতসকলে UPSC প্ৰিলিমিনাৰী কৰিছে। তো আমাৰ যিটো সপোন আছিলে, এই সপোনটো বাস্তৱত ৰূপায়ণ হৈছে, তেনেকুৱা যোৱা বছৰ লাগিছে। আৰু ইয়াৰ পিছত আমি যোৱা বছৰৰ পিছত আমি চিন্তা কৰিলোঁ যে এইটো এটা আমাৰ কাৰণে অহা 10 বছৰৰ বহুত ডাঙৰ এটা মিছন হ'ব লাগে। আৰু সেইকাৰণে চিন্তা কৰি আমি এই মিছনটোৰ নামটো আমাৰ ফাদাৰ অফ দি বড়োসকলৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত জড়িত কৰি পেলাই আমি বড়োফা সুপাৰ 50 মিছন
যি চাৰিটা বিষয় আছে আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ, কি কয় চিভিল চাৰ্ভেণ্ট, এইখিনিক আমি টাৰ্গেট কৰি এই বছৰ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ স্পনচৰশ্বিপত 50জন মেডিকেল অলৰেডি তেখেতসকলে কচিং আৰম্ভ হৈ গ'ল। এলেনত আৱালতি টপ মানে ভাল কচিং চেণ্টাৰ 50জন আমাৰ কোকৰাঝাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে অলৰেডি কচিং আৰম্ভ হৈ গ'ল। এতিয়া 50জন আমাৰ SPMৰ লগত গুৱাহাটী আৰু 50জন আমাৰ হেৰি যিটো আছে আমাৰ বাজিৰাও এণ্ড ৰেড্ডি ইনষ্টিটিউটৰ লগত MOU চাইন কৰি 50জন দিল্লীলৈ পঠোৱাৰ কাৰণে ঠিক কৰা হ'ব। আমি সকলো জানো যে ভাৰতবৰ্ষত বিভিন্ন টাফ এক্সামবিলাকৰ ভিতৰত বহুত টাফ এটা এক্সাম হয় APSC, UPSC। আৰু সেইটোৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালীয়ে ভয় কৰে। বহুত মেৰিট থকা ভালকৈ পঢ়া ল'ৰা ছোৱালীয়েও APSC, UPSC পৰীক্ষাটো ভয় কৰে। ট্ৰেডিশ্যনেলি আমাৰ কি চলি আহিছে, হায়াৰ ছেকেণ্ডাৰী যদি ভাল ৰেজাল্ট হয়, ফাৰ্ষ্ট চইচটো হয় ইঞ্জিনিয়াৰিং নহ'লে মেডিকেল। চবৰ ফাৰ্ষ্ট চইচটো হয় ডক্টৰ নহয় ইঞ্জিনিয়াৰ। ইয়াৰ পিছত নিদিয়ে কোনোবা MA পঢ়ি পেলাই প্ৰফেচাৰ হ'ব বিচাৰে, কোনোবা কিবা হ'ব বিচাৰে। তাৎক্ষণিকভাৱে মই চিভিল চাৰ্ভেণ্ট হ'ম বুলি বহুত ল'ৰা ছোৱালীয়ে ডিচিশ্যন নলয়। কিন্তু লাহে 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 গৈ যেতিয়া গম পায় তেতিয়াহে ডিচিশ্যনটো লয়। এতিয়া আজিকালি কি হৈছে, যিসকলে কি কয় ইঞ্জিনিয়াৰ আৰু ডক্টৰ হয়, ইয়াৰ পিছত আকৌ APSC বা UPSC এক্সাম আকৌ এপিয়াৰ হয়। গতিকে এতিয়া চিভিল চাৰ্ভেণ্টত আমি বহুত ডক্টৰ, পুলিচ পাওঁ, ডক্টৰ IPS পাওঁ, আমাৰ ACS বা ISতো বহুত ডক্টৰ পাওঁ, ইঞ্জিনিয়াৰ পাওঁ, টেকনিকেল গ্ৰেজুৱেট পাওঁ। তেনেকৈ এতিয়া লাহে লাহে পৰিৱেশটো চেঞ্জ হৈছে। আমি চবে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী, কাৰণ চবে বিটিআৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে। আমাৰ অভিভাৱকবিলাকৰ অৰ্থনৈতিক অৱস্থাটো ভাল নহয়, মোৰো ভাল নাই। আজি মই নিজে নিজৰ ভৰিত থিয় হৈছোঁ। যেতিয়া ছাত্ৰ আছিলোঁ, আমাৰ অইন ছাত্ৰসকলৰ নিচিনা মোৰো একো ডাঙৰ সপোন নাছিল, বহুত ডাঙৰ সপোন আছিল। আৰু সেইকাৰণে আমাৰ মিছাইল মেন যিটো ভাৰতৰত্ন, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চাইন্টিষ্ট ডক্টৰ APJ আব্দুল কালামে কৈছে যে আমাৰ সকলোৰে সপোন থাকিব লাগে, ড্ৰিম থাকিব লাগে, আৰু সপোনটো সৰু হ'ব নালাগে, ডাঙৰ হ'ব লাগে। বুজিছেনে? সকলোৰে সপোন থাকিব লাগে আৰু সপোনটো ডাঙৰ হ'ব লাগে। আৰু সপোনটো এইটো সপোন হ'ব নালাগে যিটো একদম শুই থকা সময়ত চাউণ্ড শ্লিপ বুলি যিটো কয়, হিট শ্লিপ, একদম বহুত শুই থকা সময়ত মই এৰোপ্লেনত উঠিলোঁ, ক'ৰবাত উঠিলোঁ, সপোন দেখোঁ নহয়। মই ক'ৰবাত মানে চিনেমা চাব গৈছিলোঁ, পাহাৰত উঠিছোঁ, এইটো সপোন হ'ব নালাগে বুলি কৈছে। এইটো সপোনটো এনেকুৱা সপোন হ'ব লাগে যিয়ে নেকি তোমাক শুবলৈ নিদিয়ে, যিটো উল্টা সপোন। মানে আমি সপোন বুলি ক'লে বুজি পাওঁ যে যিটো শুই থকাত আমি সপোন দেখা পাওঁ। বুজিছেনে? এই মই সপোন আজিকালি দেখা নাপাওঁ। আজি এসপ্তাহ আগত দেখা পাওঁ সপোন দেখা পাওঁ। মই কাইলৈ দিল্লীলৈ গৈ আছিলোঁ, কষ্টপতি হয়, তাতে মই সপোনটো দেখা পালোঁ মানে শুওঁতে। আৰু সপোনত এনেকৈ দেখিলোঁ যে ফ্লাইটটো আনি আমাৰ গাঁৱত নামিছে, ঘৰলৈ নামিলে বহুত দূৰ চলাই যাই আছে। পিছত ঘৰৰ ওচৰত ৰাখিলে, নামিলোঁ। নামি পেলাই মই দেখিলোঁ যে ড্ৰাইভাৰজন মোৰ লগত থকা ল'ৰাজনে বাইকটো চলাই যাই আছে, আৰু পাইলটজন তাতে নামিছে। মই সুধিলোঁ যে এই পাইলটটো ইয়াত কিয় আহিল?
সপোন নাই মানে সপোন আছে, কিন্তু তেখেতসকলক সপোন দেখাৰ যিটো কেপাচিটি, সপোন যে দেখিব লাগে ইয়াৰ কেপাচিটিটো আমি তেখেতসকলক দিব পৰা নাই, বুজিছেনে? সেইকাৰণে আজি ইমানখিনি ল'ৰা ছোৱালী আহিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এতিয়াও কলেজত যাই যদি কোনোবা এখন ডিগ্ৰী কলেজত, এখন কলেজত মই পঢ়িছিলোঁ, কোনোবা এখন ডিগ্ৰী কলেজত যাই যদি সোধে ল'ৰা ছোৱালী তুমি যে পঢ়ি আছা BA আৰ্টছত কি হ'বা, কি ক'ব? মই BA-টো পাছ কৰি লওঁ, তাৰপিছত কম বুলি জানো। কোনোবা এখন হায়াৰ ছেকেণ্ডাৰী স্কুলত যাই যদি কোনোবা ল'ৰা ছোৱালীক সোধা যে তুমি স্কুলত পঢ়ি আছা, তুমি ডাঙৰ হৈ কি হ'বা, সি ক'ব যে মই হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি ল'ম, তাৰপিছত মই কম কৰি দিম, বুজিছেনে? কোনোবা যদি হাইস্কুলত যাই সোধা যে তুমি হাইস্কুলত পঢ়ি আছা, ডাঙৰ হৈ কি হ'বা, তেতিয়া সেই ল'ৰা ছোৱালীয়ে ক'ব মই মেট্ৰিকটো পাছ কৰি ল'ম, তাৰপিছত কম কৰি দিম। ইয়াৰ মিনিংটো কি হ'ল যে ই ক্লাছ 10লৈকে একো ভাবাই নাই কি হ'ব, কাৰণ তাৰ পাছ কৰাটোৱে তাৰ কাৰণে ডাঙৰ কথা। কিছুমানে হায়াৰ ছেকেণ্ডাৰী পঢ়ালৈকে ভাবাই নাই কি হ'ব, তাৰ কাৰণ তাৰ ঘৰৰ পৰিৱেশে নাই, তাৰ মাও কোনোদিন এটা কোৱা নাই যে বাবা ডক্টৰ হ'ব লাগিব, মা ডক্টৰ হ'ব লাগিব, তাৰ দেউতাও কোনোদিনে কোৱা নাই যে IAS অফিচাৰ হ'ব লাগিব, তাৰ পুৰা পুৰি গাঁৱৰ কোনো মানুহে কোৱা নাই যে তাক হ'ব লাগিব, আৰু গাঁৱতো নাই, গাঁৱৰ দূৰ দূৰলৈকে এজনো IAS IPS নাই, বুজিছেনে? চব বেলেগে পঢ়ি আছে, সিও পঢ়ি আছে, বেলেগে কলেজত গৈ আছে, সিও গৈ আছে, তো তাৰ একো ভুল নাই যে আমি এটা পৰিৱেশ আমি গঢ়িব পৰা নাই। তো সেইকাৰণে যেনেকৈ আহিছে এনেকৈ আহিছে, হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী স্কুল কলেজত পঢ়িছে ওলাই আহিছে, স্কুল কলেজত পঢ়িছে ওলাই আহিছে, কোনে ক'ত পঢ়িছে হিচাপ নাই। মেট্ৰিকটো ৰিজাল্ট ভাল আছিলে, হায়াৰ ছেকেণ্ডাৰী বেয়া হৈ গ'ল, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ভাল হ'ল, ডিগ্ৰী বেয়া হৈ গ'ল। ইমান ব্ৰাইট ষ্টুডেণ্ট আছিলে, পিছত যাই পেলাই ক'ৰবাত বোলে হাজিৰা কৰি আছে। মোৰ লগত একেলগে মেট্ৰিক পাছ কৰা মই ইমান ব্ৰাইট ষ্টুডেণ্ট আছিলোঁ, কিন্তু মোৰতো ইমান ভাল ভাল ষ্টুডেণ্ট আছিলে, মেট্ৰিক পাছ কৰি অতি কোনোবা আৰ্মি গ'ল, যাক ভাবিছিলোঁ যে মই ইঞ্জিনিয়াৰ হ'ব, এই ভাল মেট্ৰিকত নাম্বাৰ পাইছে, 80% পাইছে, কি আৰ্মি গ'ল, কোনোবা CRP গ'ল, কোনোবা গাহৰি কাটা হ'ল, গাহৰি কাটি খাই থাকে। মানে মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰিলে, হায়াৰ ছেকেণ্ডাৰীত ইমান ভাল ৰিজাল্ট কৰিলে, সেইখিনি সময়ত মাষ্টৰৰ লগতে চেলেঞ্জ দিব পৰা ল'ৰা কি যাই পেলাই গাহৰি কাটা হৈ গ'ল টাউনত। চ' সেইকাৰণে এডুকেশ্যনটো এইটো কনষ্টেণ্ট নহয়, মানে এইটো নট বলটো মাৰি যোৱা মেচিনৰ দৰে নহয়, আজি কি হ'ব কালি কি হ'ব, আজি ভাল কালি বেয়া হৈ যাব পাৰে, আৰু আজি বেয়াটো কালি ভাল হ'ব পাৰে। বহুত ষ্টুডেণ্ট এনেকুৱা আছে মেট্ৰিকৰ ৰিজাল্ট ইমান ভাল নহয়, হায়াৰ ছেকেণ্ডাৰী ভাল নহয়, ইউনিভাৰ্চিটি যাই গ'ল্ড মেডেল পাইছে, তেনেকুৱা আছে। চ' সেইকাৰণে এডুকেশ্যনটো অনলি যোনে কষ্ট কৰে, মেহনত কৰে, পঢ়ে, চিনচিয়াৰলি টাইমবিলাক ইউজ কৰে, সিয়ে হ'ব। কি হ'ব পাৰে? মই 2006 চনৰ পৰা এক্টিভিষ্ট হিচাপে শিক্ষাৰ লগত জড়িত হৈ আছোঁ। বহুত ল'ৰাক মই ক'লোঁ যে তুমি এইটো কৰা তুমি ছাকচেছ হ'বা, তুমি এইটো কৰা তুমি ছাকচেছ হ'বা, আৰু মই কোৱা ল'ৰা ছোৱালীৰ ভিতৰত IAS IPS হোৱাও আছে। মই তাৰ সাইকোলজিকেলি চাই পেলাই কৈছিলোঁ যে ভাই এইটো তুমি ট্ৰাই কৰা বুলি। তো এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক বহুত টেলেণ্টেড, কেপাচিটিও আছে, চব কুছ আছে, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ এক্সপ'জাৰ লাগে, অলপ মানে যিটো মানে এটা আৱৰণ নিচিনা আছে আমাৰ ওপৰত, কণীৰ ভিতৰত যেনেকৈ মুৰ্গীটো হয় নহয়, তাৰপিছত টিক কৰি মুৰ্গীটো ডাঙৰ হৈ ওলাই আহে, ঠিক তেনেধৰণে আমাৰ এটা ক'ৰবাত নহয় ক'ৰবাত এটা বেৰিয়াৰ আছে, আৱৰণ আছে, যিয়ে নেকি আমাক আগলৈ যাব নিদিয়ে, হয় না? আৰু এইটো গান্ধীজী কোৱা মতে 3টা পৰীক্ষা পাছ কৰিব লাগিব। প্ৰথম পৰীক্ষাটো নিজৰ লগত। আমাৰ বহুতৰে মনটো ডিটাৰমাইন নহয়। আজি বহুতে যাব ওলাইছে দিল্লীত, কোনোবা কালি দিল্লীৰ পৰা ফোন কৰিব, মা আৰু মই থাকিব নোৱাৰো, মই যাম। তাৰ কোনো মাৰাও নাই, পিটাও নাই, গালি পাৰাও নাই, একো কৰা নাই, তথাপিতো সি ফোন কৰি ক'ব মই আৰু ঘৰত যাম। তাৰমানে সি হাৰি গ'ল। সি ভাত মানে মনত পৰিছে, ঘৰত মা দেউতা আৰামছে আছে, ঘৰত থাকিলে মাছ ফুৰাই দি ভাত খাব পাৰিলে হয়, পন্তা ভাত খাব পাৰিলে লগৰ লগত ঘূৰিব পাৰিলে হয়,
ক'ৰবাত যাব পাৰিলোঁ হয়, আড্ডা মাৰিব পাৰিলোঁ হয়। এতিয়া দিল্লীত আহি মই একদম ৰুমত বহি আছোঁ, একদম বৰবাদ হৈ গ'লো মই ৰিটাৰ্ণ যাম। ই হাৰি গ'ল, চেছ। এই বয়সটো এইবিলাক ভাবাৰ বয়স নহয়, এই বয়সটো যুদ্ধ জয় কৰাৰ বয়স। ছেকেণ্ড যুদ্ধ ঘৰৰ লগত, ফেমিলিৰ লগত। ফেমিলিত বহুত প্ৰব্লেম থাকে। সেই প্ৰব্লেমবিলাকে কিছুমানে বহুত সাহস দিয়ে, যেনেকৈ মোৰ পৰিয়ালৰ মোৰ ফেমিলিৰ প্ৰব্লেমে মোক সাহস দিছে। মোৰ পৰিয়াল মোৰ ফেমিলিটো ইমানেই বেয়া আছিলে, মানে কমপ্লিট হপলেছ এটা পৰিৱেশ আছিল এজন ছাত্ৰ হিচাপে। ৰাতিপুৱা 6টা বজাত মোৰ দেউতাই মদ খাই নিচা লাগি মই পঢ়ি থাকিলে গান গাই থকা আছিল, নিচা লাগি। নৰ্মেল গান নহয়, মানে ভূপেন হাজৰিকাৰ গান গাইছে, বড়ো গান গাইছে, এনেকুৱা নহয়। মদ নিচা লাগি 5টা বজাত মৰ্ণিং এনেকুৱা। গধূলি মই পঢ়াৰ কোনো পৰিৱেশ নাছিল, মাৰপিট কৰে, কিবা কৰে, বহুত মানে ইফালে মেট্ৰিক পৰীক্ষা দিব লাগে, সেইদিনাও কাজিয়া লাগে ঘৰত। চ' সেই পৰিৱেশে মোক বহুত হাৰ্ট কৰিলে যে এনেকুৱা পৰিৱেশটো চেঞ্জ কৰিব লাগিব। আৰু কিছুমান পৰিৱেশ থাকে এইটো একদম নেগেটিভ। আপুনি বহুত বেছি মৰম কৰি দিলে ল'ৰা ছোৱালীক, নালাগিলেও বাবা খা লো হা, এইটো দিলে এইটো দিলে এইটো দিলে এইটো দিলে, দুনিয়াখন কি বুজিয়ে নাপালে। পিছত কৈ পেলাই কিবা এটা কষ্ট কৰিব লাগিব, কিবা এটা চিন্তা কৰিব লাগিব, কিন্তু নাভাবিলে। ঘৰত ভাল পৰিৱেশ নাই, কোনোবা দেউতা ভাল নহয়, কোনোবা মা ভাল নহয়, মা দেউতা ভাল নহয়, দাদা ভাল নহয়, এইটো এটা পৰিৱেশ থাকে। কিন্তু পৰিৱেশৰ পৰা আমি ওলাই যাব পাৰিব লাগিব। মা দেউতাক সেইটো পৰিৱেশ দিব লাগিব আৰু ল'ৰা ছোৱালীক এই কথাটো ভাবিব লাগিব। মোৰ তাত 1000 টাইমছ প্ৰেছাৰ আহিছিলে যে মই পঢ়িব এৰিব লাগে স্কুলতে। পঢ়াৰ পৰিৱেশ নাই, কাম কৰিব লাগে, ধান কাটিব লাগে, খেতি কৰিব লাগে, বেলেগ পথাৰ ধান কাটিব লাগে, পৰিৱেশ নাই কৰিবলৈ। স্কুল এৰিবলৈ 100 টাইমছ মোৰ তাত প্ৰেছাৰ আহিছিলে, কিন্তু মই এৰা নাছিলোঁ। এতিয়া সেইটো সামাজিক কি কয় ফেমিলিৰ পৰিৱেশ, সেইটো আমি অভাৰকাম কৰিব লাগিব, পাৰ হৈ যাব লাগিব। থাৰ্ড আহিব সমাজৰ প্ৰব্লেম। আজি কামৰূপত, ৰঙিয়া, ঘৰৰ, গাঁৱৰ, কোকৰাঝাৰৰ, শ্বিলঙৰ এটা পৰিৱেশ সমাজ পাইছে। কালি দিল্লীত যাই বেলেগ এটা সমাজ পাব। ইয়াত মাক দেউতাকক চুপি কিবা কৰিছিলে, এই মা একো নাজানে, লিখা পঢ়া নাজানে, তাক সহায় কৰি কিবা কৰিছিলে, দেউতাক ফাঁকি মাৰিছিলে। তাতে দিল্লীত যাই আৰু মা দেউতা নাই, দিল্লীত আৰু ফাঁকি মাৰিব পাৰে। নগাঁৱত কোচিং চেণ্টাৰটো বহুত ষ্ট্ৰিক্ট হ'ব, বাহিৰত যাব নোৱাৰে, মোবাইল ল'ব নোৱাৰে, কিবা কিবি ষ্ট্ৰিক্ট কৰিব। কিন্তু ইয়াৰ মাজতো আৰু যদি মনটো ভাল নহয় আৰু বহুত ভুল কাম কৰিব। তুমি তোমাৰ ক্লাছ ৰুমত এনেকুৱা এজন বন্ধু পাবা, যি বন্ধুজনে পঢ়াৰ কথাই নকয়, বেলেগ বেয়া কথা কৈ থাকে, বেলেগ কথা কৈ এনেকুৱাটো বন্ধু পাবা। তুমি যি গান্ধীজীৰ বাণ্ডাৰ নহয়, যি বেয়া কথা নুশুনো, বেয়া কথা নকওঁ, তেতিয়া তুমি গান্ধীজীৰ বাণ্ডাৰ বনি যাব লাগিব, বুজিছেনে? ময়ো এনেকুৱা বহুত বন্ধু পাইছোঁ। আৰু হাইস্কুলত পঢ়ি থাকোঁতে মোৰ 21জন ফ্ৰেণ্ড আছিল গাঁৱত, এটা চুপাতে 21জন ফ্ৰেণ্ড। আৰু মোৰ গাঁৱত মোৰ ঘৰটো চবচে চেণ্টাৰত, তাৰমানে ইপিনৰ পৰা মোৰ আধা বন্ধু আছে, ইপিনৰ পৰা আধা বন্ধু আছে। যেতিয়া পৰীক্ষা দিব লাগে, ঘৰত পঢ়িব লাগে, ৰাস্তাৰ ওচৰতে ঘৰ, চ' ইপিনৰ বন্ধু ৰাতিপুৱা ওলাই আহে, 7টা বজাত চাইকেল মাৰি কিনি এই নদীত গা ধুব যাওঁ মা। ত' সেই বন্ধুটো মই কিবা এৰাই দিলোঁ। আৰু ইপিনৰ বন্ধু আহে, চাইকেল মাৰি এই বজাৰত যাওঁ মা। এনেকৈ কিন্তু ইফালৰ পৰা বন্ধু আহি থাকে, দুই চাইডৰ পৰা। পঢ়িবলৈ মানে পৰিৱেশে নাই। কেতিয়াবা গধূলি কিতাপ লৈ বহিলেও কোনোবা আহি ঘপককৈ বহিব নহয় টেবুলত। তো মই ক'ব লাগে যে একদম বিৰাট পেট বিষাইছে ভাই, কিবাকে বহি আছোঁ, তই যা, মই শুই থাকিম বুলি ক'লে। তো কিয় পেট বিষাই, তই ইতেই লৈ বহি আছিল, ইতেই কেনেকৈ পেট বিষাই? ক'ব নোৱাৰোঁ, বহুত মই ভাত খোৱা নাছিলোঁ, দিনত বিৰাট পেট বিষাইছে। সেই গাঁৱতে গুচি গ'ল আৰু বন্ধু। তেতিয়া মই উঠি পঢ়িলোঁ আৰু উঠি দেৰি। চ' ছ'চিয়েল প্ৰব্লেমো আছে আমাৰ। এই গোটেই প্ৰব্লেমখিনি পাৰ কৰি যাব লাগিব, তেতিয়া সি ছাকচেছ হ'ব। সেইকাৰণে আজি নোৱাৰা বস্তু একো নাই। ইয়াত 3rd ইয়াৰ এপিয়াৰিং ষ্টুডেণ্ট আহিছে, ফাইনেল ইয়াৰ, ফাইনেল ছেমিষ্টাৰ ষ্টুডেণ্ট মই লগ পালোঁ, BA পাছ কৰা নাই, ফাইনেল ইয়াৰ আহিছে। ময়ো যেতিয়া ফাইনেল ইয়াৰ BSc আছিলোঁ, তেতিয়া ময়ো প্ৰিলিমিনাৰী পৰীক্ষা কৰিছিলোঁ UPSC। এতিয়া UPSC, APSC, চিভিল চাৰ্ভিচ এইটোৱে ভাল, এনি গ্ৰেজুৱেট ই এপিয়াৰ হ'ব পাৰে। তাৰ নাম্বাৰ পাৰ্চেণ্টেজ
কিন্তু সেইবুলি মানে যোনে যোনে পাছ কৰিব এইটোৱে নহয়। 14-15 লাখ ল'ৰা ছোৱালী এবাৰত পৰীক্ষা দিয়ে। 14-15 লাখ না বেছি দিয়ে, 15 লাখ। 14-15 লাখ ল'ৰা ছোৱালী বছৰত পৰীক্ষা দিয়ে। ইয়াৰ পিছত কেতিয়াবা 300, 400, 500 কিমান ভেকেট পষ্ট আছে সেই হিচাপে চাকৰিটো ওলাব, বুজিছেনে? 14-15 লাখৰ মাজত তুমি পাছ হ'ব লাগিব, নোৱাৰাৰ কথা নাই। কৰি আছে, বছৰি কৰি আছে, এওঁলোকে কৰি আহিছে। নোৱাৰাৰ কথা নাই। আৰু এডুকেশ্যনটো এনেকুৱা ভাল বিষয়, তাত তুমি কলা না, বগা না, অসুৰ না, চাপৰ না, কি দুখীয়া না, মহাজন, ইয়াৰ লগত কোনো মেটাৰে নাই। কাৰণ কাৰো ওপৰত ডিপেণ্ড কৰিব নালাগে, চব হেডকোৱাৰ্টাৰটো নিজৰ ওপৰতে আছে, বুজিছেনে? আচল বস্তুটো নিজৰ ওপৰতে আছে, এইটো যেনেকৈ ব্যৱহাৰ কৰি ইয়াৰ লগত কথা। আজি ৰাতিপুৱা কোনোবা এজনে মোক ক'লে, ছাৰ মই লেপটপটো লৈ অহা নাই, পেপাৰটো লৈ অহা নাই, মই আপোনাক ক'ব নোৱাৰোঁ এই বিষয়টো বুলি। মই ইমান দিন এইটো বস্তু চাই আছে, কিয় ক'ব নোৱাৰোঁ? এইটো মই বস্তুটো লৈ অহা নাই ছাৰ বুলি, সিটোতো লৈ আহিছে, ইয়াৰ পৰা নকোৱাকৈ আপুনি ক'ব নোৱাৰোঁ। তেতিয়া সি গম পালে মেচিনটো ইয়াতে থাকে ক'লো। গতিকে মই যদি এতিয়া আপোনালোকৰ আগত লেচাৰ দিব লাগে, মইতো কৰি কিনি বনাই ডাঙৰ বেগত লৈ আহিব লাগিব না। গতিকে এইখিনি বস্তু মই ইয়াতে ভৰাই লৈ আহিছোঁ। আৰু ইয়াৰ মেমৰিটো একদম শেষ নহয়। ইয়াত MB, GB, TB যিমান ভৰাই ভৰাব পাৰে, ইয়াৰ কাৰণে কোনো লিমিট নাই। কিন্তু আমি সেইটো নকৰোঁ নহয়। সেইকাৰণে মোক এজন মানুহে কৈছে যে পৃথিৱীখন বহুত ভিৰ হয়, ভিৰ মে ৰহোগে তো গুম হৈ যাওগে, বুজিছেনে? পৃথিৱীখন বহুত ভিৰ হয়, তাত তুমি হেৰাই যাবা। নিজকে বাছি ওলোৱা তুমি ক'ত আছা? প্ৰত্যেকজন ব্যক্তিয়ে নিজকে বাছি ওলোৱা তোমাৰ পজিশ্যনটো ক'ত? কেনেকৈ বাছি ওলাবা? মই খুৰাগুৰি গাঁৱৰ নৰেশ্বৰ, মোৰ পজিশ্যনটো কি? কেনেকৈ ওলাবা? মই MA পাছ কৰিছোঁ, মোৰ তাত 5 কোটি টকা আছে, মোৰ মা দেউতা মাষ্টৰ আছে, খেতিয়ক আছে, মোৰ পজিশ্যনটো কেনেকৈ ওলাব? নিজকে প্ৰথমতে চিনি পাবা, হু আৰে তুমি কোন? যোনে মানুহে নিজক চিনি পায় সি কোনোদিন ভুল নকৰে। যদি সি নিজক চিনি নাপায়, কেতিয়াবা ভাবিব মই এক্টৰ, মই পলিটিচিয়ান, কেতিয়াবা নিজকে ভাবি ল'ব মই অমুক, মই তুমুক না, সপোনৰ দুনিয়াত ঘূৰি থাকিব। এই সপোনৰ দুনিয়াত যেতিয়া বাস্তৱ দুনিয়াত আহিব, আমি চিনেমা চাবলৈ গ'লে একদম নিজকে আমিৰ খান যেন লাগে, শ্বাহৰুখ খান যেন লাগে। যেতিয়া পৰ্দাৰ পৰা ওলাই আহক, ঘৰত ভাত খাই উঠি বহিলোঁ, তেতিয়াতো মই ভ্ৰমণ কৰে হয় না, আমিৰ খান না শ্বাহৰুখ খান। তেতিয়া আকৌ একেই কিবা কৰিব লাগে, একেই কামে কৰিব লাগে। তো সেইকাৰণে এতিয়া বাস্তৱৰ দুনিয়াত বাস্তৱটো আমি চাব লাগিব। আৰু মই কোনোদিন পাহৰি যাব নালাগে। সেইকাৰণে মহাত্মা গান্ধী যেতিয়া বিৰাটত গৈছিলে, তেখেতৰ মা, তেখেতৰ দেউতা বহুত কথা কৈ পঠাইছিলে। আজি ইয়াত বহুত মা দেউতাই এই কথাবিলাক ক'ব নোৱাৰিব পাৰে, নাজানিব পাৰে। মোৰ মা একদম লিখা পঢ়া নাছিলে, কিন্তু তথাপিতো মোৰ মাৰ প্ৰতি যিটো ৰেচপেক্ট বা মাৰ যিটো বাণী, সেইটো বহুত ডাঙৰ কথা আছে। বেলেগ নহ'লেও লিখ পঢ় বুলি নকলেও মোক বিশ্বাস কৰিছিলে যে যোৱাকালি তই লেটকে কিয় আহিছিলে, ক'ত আছিলে, যোৱা পৰহি তই ক'ত আছিলে, এই হিচাপবিলাক কৰি থাকে। এতিয়া আমাৰ দায়িত্ব আছে। সেইকাৰণে মা দেউতাক সদায় ফোন কৰিবা। একবাৰ যিটো বাহিৰত থাকিব, মা দেউতাকো একবাৰ এদিনত নহ'লে দুদিনত এবাৰ ফোন কৰি খবৰ ল'ব লাগে, ভাল বেয়া কথাবিলাক পাতিব লাগে। আৰু যিটো সপোন লৈছা, হ'ব পাৰে আজি UPSC দিব বিচাৰিছে, কালি হয়তো বেংক কৰ্মচাৰী হ'ব পাৰে, ৰেলৱেত চাকৰি পাব পাৰে। কিন্তু যিটো এটেম্প কৰিছা, তোমাৰ বহুত আৰু 4-5 বাৰ এটেম্প কৰাৰ চান্স লাগে। এইটো তাতে ভালকৈ পঢ়িবা। ভালকৈ পঢ়ি নোৱাৰে একো কথা নাই। হিন্দী ইংলিছ দুটা অলপ ইম্প্ৰুভ কৰি ল'বা। আৰু সময় নাই নহ'লে আমাৰ স্কুলৰ ডাঙৰীয়াই ক'লে হয় চিলেবাছবিলাকৰ কথা। আৰু এতিয়া এজন ল'ৰা আমাৰ বন্ধুৱে সুধিছে অপশ্যনেল পৰীক্ষা, মানে অপশ্যনেল ছাবজেক্টৰ কথা। কোচিং চেণ্টাৰত যেতিয়া যাবা, নিজে ক্লিয়াৰ হৈ যাবা। আৰু তুমি তেনেকুৱা ছাবজেক্ট লোৱা যিটো তুমি খুব ভালকৈ কৰিব পাৰে। কিছুমান ছাবজেক্টত ভাল স্ক'ৰ কৰিব পাৰে। এই ছাবজেক্টবিলাক চাই পেলাই ল'বা যিটো তোমাক সহায় কৰিব, তুমি যিটো ভালকৈ পাৰা। আৰু ইয়াত মানে তুমি লিডাৰ হ'ব লাগিব। সেইকাৰণে তুমি প্ৰিলিম মেইন পাছ কৰাৰ পিছত আৰু ভাইভাত এটেণ্ড হ'ব লাগিব। আৰু ভাইভাত এটেণ্ড হ'ব
কিনে কি কথা সুধিব মই তাক ক'লো তুমি নৰ্থ ইষ্টৰ হয় চাইনাৰ কথা সুধিব তোমাৰ নিজৰ জাতিৰ হয় তোমাৰ জাতীয় আন্দোলনৰ কথা সুধিব দুইটা প্ৰশ্নতে কিন্তু উত্তৰটো তুমি ইমোচনেল হৈ থাকিবা কাৰণ প্ৰশ্ন সোধা মানুহে তোমাৰ পৰা বেলেগ এনচাৰ বিচাৰিব তুমি ইমোচনেলি বেলেগ এনচাৰ দি দিবা তেতিয়া তোমাৰ এইটো নাম্বাৰটো কমি যাব আগৰ বাৰত এইটো ৰেংকে পাইছে ছেকেণ্ডবাৰ যেতিয়া আকৌ এইটো প্ৰশ্নই সুধিছে ডাইৰেক্ট প্ৰশ্ন চাইনা ইণ্ডিয়া ৰিলেশ্যনটো কেনেকৈ ঠিক কৰিব ই ক'ব লাগিছিলে বেলেগ লাইনত যিটো কুৱেশ্যন সোধা মানুহে বিচাৰিছে সেই লাইনত এনচাৰটো দিব লাগিছিলে সি নিজৰ লাইনত এনচাৰটো দি দিয়ে এতিয়া আমি আগৰ ৰেকৰ্ডে থাকিব নহয় ওপৰত গুচি গ'ল আৰু ই কঠিয়াৰ পৰা ওলাই কি মোক সুধিছে ছাৰ আপুনি যিটো ক'লে সেই দুটা প্ৰশ্ন একদম ডাইৰেক্ট আহিছে বুলি তো এটা কি আছে এনভাইৰনমেণ্টটো যেতিয়া ষ্টাডি কৰি থাকে আমি চব গম পাই এতিয়া এই মানুহখিনি যদি আপোনালোক ভালকৈ চাই থাকিলে মই গম পাম কোনে চাহ খাব মন গৈছে কোনে ইয়াৰ পৰা ওলাই যাব মন গৈছে কাৰ কমিটি আছে কাৰ কিবা কাম আছে কাম এৰিয়া স্থিত কৰি আছে ভালকৈ চালে মই আধা ঘণ্টা কিছুমান মানুহ ক'ব পাৰে মইতো কি বুলি কয় এক্সপ্ল'জাৰ নহয় আৰু এইখিনি অলপ এনভাইৰনমেণ্টেল ষ্টাডি কৰি চাইক'লজিটো কৰি ল'ব লাগে আজি যদি ভাইবা হ'লেহেঁতেন আজি তাৰিখত ভাইবা হ'লে মণিপুৰৰ টেষ্টটো সুধিবই কৰিব নৰ্থ ইষ্টৰ ল'ৰা হ'লে সুধিবই কৰিব চ' এনেকুৱা কিছুমান বস্তু আছে এইটো প্ৰেজেঞ্চ অফ মাইণ্ডেদি চলাই যাব লাগিব তো সেইকাৰণে কোচিং চেণ্টাৰত যেতিয়া যাবা কিমান পঢ়াই সেইটো মেটাৰ নহয় কিমান জানিব বিচাৰে সেইটো লৈ অহা কাৰণ তোমাৰ কম সময় আছে 11 মাহ 12 মাহ 11 মাহৰ ভিতৰত তুমি গোটেই চিলেবাছটো শেষ কৰিব লাগিব গতিকে ইয়াৰ কেনেকৈ কুৱেশ্যন আহিব পাৰে তেখেতসকলে যদি 10% কৰাইছে তুমি 30% বিচাৰিব লাগিব কাৰণ আমি পইচা দিছোঁ নহয় আৰু সেই 11 মাহৰ কাৰণে ইমোশ্যনটো বাদ দিব লাগিব বুজিছেনে বিহু আহিব জিলা পিঠা চুমা পিঠা খাইছিলোঁ কিবা মাংস পুৰি খাইছিলোঁ 11 মাহৰ কাৰণে পাহৰি যাওঁ ইয়াৰ পিছত যেতিয়া IAS IPS অফিচাৰ হ'বা নিজৰ কোৱাৰ্টাৰতে জ্বলাই খাবা ডাঙৰ ডাঙৰ মুৰ্গী একো প্ৰব্লেম নাই বিহু নিজৰ তাতে বনাবা ডাঙৰ ডাঙৰ বিহু চ' অলপ সময়ৰ কাৰণে আৰু সেইখিনি সময়ত মানে কোনো ইমোশ্যনক জাগা দিব নালাগে বুজিছেনে ইমোশ্যনক আমাকে লাগে আন্দোলন কৰা মানুহবিলাক সমাজত কাম কৰা এতিয়া ষ্টুডেণ্ট হিচাপে এইটো মানে ঠিক কৰা যে মোৰ ডিটাৰমাইণ্ড এইটো কৰিমেই মই আৰু কৰিব নোৱাৰে কথা একোৱেই নাই বুজিছেনে সেইকাৰণে বিল গেটছে কৈছে যে গৰীব হৈ জন্ম হোৱাটো পাপ নহয় গৰীব হৈ মৰাটোৰে পাপ মই নাজানো নহয় মই কাৰ ঘৰত জন্ম পাম হয়নে মোৰ মা দেউতা গৰীব আছিলে ইয়াৰ কাৰণে মই পাপ নহয় যদি তুমি হাত ভৰি ব্ৰেইন চব থাকি তুমি যদি কালি গৰীব হৈ মৰা একো কৰিব নোৱাৰা তেতিয়া সেইটো কিন্তু ভাল নহয় বুজিছেনে সেইকাৰণে কনফিডেন্স বিল্ড কৰা বহুত MA পাছ ল'ৰা ছোৱালীৰ মাক দেউতাকবিলাক চাকৰি বিচাৰিবলৈ আহে আমাৰ তাত MA পাছ কৰি সি নিজে আহিব লাগিছিলে চাকৰি বিচাৰিবলৈ নিজে বিচাৰিব লাগিছিল চাকৰি আমিতো MA পাছ নকৰাৰ কোনোদিনা মাক কোৱা নাই যে মা মোৰ কাৰণে চাকৰি বিচাৰ দেউতা মোৰ কাৰণে চাকৰি বিচাৰ নিজে ইণ্টাৰভিউ দিছোঁ আৰ্মি ধৰিছোঁ কিবা ৰেলৰ ইণ্টাৰভিউ দিছোঁ কিবা দিছোঁ 3বাৰটো মই চাকৰিয়ে পাইছিলোঁ সৰু সৰু চাকৰি নলাব কপালত লিখা নাই সেইকাৰণে নগ'লোঁ এতিয়া আমি নিজে কৰিব লাগিব ষ্ট্ৰাগল আৰু কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব দুনিয়াখন তোমাৰে হয় গোটেই পৃথিৱী আমাৰ মানুহবিলাকে ভয় খুৱাই দিয়ে এইটো ভাল নহয় এইটো ভাল নহয় কিন্তু পৃথিৱীত চবেই ভাল এইকাৰণে কৈছে আপোন ভাল বুলি জগত ভাল তুমি নিজে বেয়া যদি চব বেয়া দেখিবা নিজে ভাল যদি চব ভাল দেখিবা আৰু জীৱনৰ দুটা কথা একদম মনত ৰাখিবা ফৰ ষ্টুডেণ্টছ মই কৈছোঁ চিম্পলিচিটি এণ্ড অনেষ্টি চিম্পলিচিটি এণ্ড অনেষ্টিটো তোমাক চবতো জাগা দিব আৰু এটা হ'ল পেচেণ্ট ধৈৰ্য দুটা বস্তু লাগিব এটা হ'ল চিম্পলিচিটি আৰু অনেষ্টি যেতিয়া চব মানুহে দাদা দাদা বাবা বাবা মা মা ছাৰ মেডাম কথা পাতিব তাক চবেই ভাল পাব মোৰ তাত বেলেগ ডাঙৰ অস্ত্ৰ একো নাই মোৰ মা দেউতা মোৰ পঢ়া লিখা নহয় মোৰ টকা পইচা থকা ফেমিলি নহয় একো নাই কিন্তু মোৰ অস্ত্ৰটো আছিলে মই সকলোকে ৰেচপেক্ট কৰি আহিছোঁ ইখন কলেজত পঢ়িছোঁ এতিয়াও ইখন কলেজৰ ছাৰসকলৰ লগত যোনে যোনে আছে মোৰ বহুত মধুৰ সম্পৰ্ক আছে সম্পৰ্কটো ষ্টুডেণ্ট এণ্ড টিচাৰ নহয় সম্পৰ্ক